বন্ধুসকল কেনে আছে আপোনালোকে? আশা কৰোঁ সকলোৱে ভালে আছোঁ। আৰু আজি গৈ আছোঁ কোচ ৰাজবংশীৰ মানে আৰু চিলাৰায় দিৱসৰ পৰা মানে কি কয় ফেষ্টিভেল হ'ব আৰু তাতে গৈ আছোঁ। আৰু আমাৰ লগত আছোঁ এইফালে আমাৰ দেৱ অনুষ্ঠানটি লৈ মানে বেকিবলৈ ধৰি আছে আমাৰ ওচৰতে, সেইকাৰণে আমি গৈ আছোঁ এইবোৰ আহিছোঁ মানে আমি য'ত খাওয়া দাওয়া হ'ব ইয়াতে পুৰা বেঞ্চি ঠেঞ্চি পাৰি দিয়া হ'ব। আৰু এইফালে পুৰা ৰান্ধন ঘৰ দেখিব পাইছে, এইফালে পুৰা ষ্টেট ইয়াতে নাচিব কি কৰিব, আৰু এইফালে মানুহ চানুহ বহিব। আৰু এইফালে দেখিব পাইছে পুৰা মানুহ একদম এইখন পোষ্টাৰ মাৰি দিছে মানে সকলোৰে স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক ইয়াতে আহিব। আৰু গাইছে ভাই ষ্টেটৰ উঠিছিলোঁ, ষ্টেটৰ পৰা ফিউচাৰ The next day. কেনে আছে আপোনালোকে? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি গৈ আছোঁ মানে স্কুলত শোভাযাত্ৰা আছে। গাইজ পুৰা ৰুমত আহি পেলাই বহি আছোঁ, এতিয়ালৈকে মানে আৰম্ভ হোৱাই নাই। আৰু শোভা আৰম্ভ হ'লে আপোনালোকে কৈ আছোঁ আৰু এইফালে চিলাৰায় মূৰ্তিটোত মানে পূজা কৰি আছে। আৰু গাইজ শোভাযাত্ৰাৰ কাৰণে পুৰা লাইন পুৰা ভিৰ ভাঙি যাব গাইজ যাত্ৰাৰ কাৰণে পুৰা ভিৰ, মানুহ ভিৰৰ পৰা ওলালো দে আৰু মানুহ একে পুৰা মানুহ চাৰিওপিনে মানুহ গাইজ পুৰা মানুহ হৈছে গাইজ পুৰা এতিয়া মানুহ হৈ আছে। ইয়াৰ পৰা ওলাই আপোনালোকক লগ পাই আছো। পুৰা মানুহ গাইজ ভিৰৰ মাজত উভতি লাগি গৈছে। আৰু গাইজ এইফালে এইটো কৃষ্ণ দুৰ্গা মন্দিৰটো আৰু গাইজ আহি পালো দে। বহুত ভোক লাগছে আৰু এতিয়া গৈ আছো ভাত খাবলৈ। ভাত খোৱাৰ বম ভিৰ আৰু গাইজ ভাত খোৱাৰে ইমান ভিৰ, কোনো ৰকমে ভাত কেইটা খাই আহিলোঁ আৰু ঘৰত যাই পেলাই কাপোৰ চাপোৰ চেঞ্জ কৰি আৰু আহিলোঁ। গাইজ ইফালে ওলাই পুৰা ৰেডি, আৰু ইফালে গায়ক উঠিব হ'লে সি সোনকালে যাব লাগে। আৰু আমাৰ লগত আছে মৌচম, ইফালে দেৱ পুৰা ৰেডি সকলোৱে। আৰু তাতে গৈ আপোনালোকক লগ পাই আছোঁ। গাইজ পথাৰৰ মাজে চটকা ৰাস্তা বিচাৰি পেলাই পুৰা গৈ আছোঁ। একদম চাৰিওফালে আন্ধাৰ মুন্ধাৰ। একজন মানুহ গাইজ এইফালে আহি পালোঁ, পুৰা একদম মানুহ গাইজ পুৰা চাৰিওফালে মানুহ। ইবাৰ মানুহ হৈছে ৰে ফটোতলে Oh
মজা মজা খাই পেলে হচ্ছে এলে যাব
মাছ দিয়া দিছোঁ বাৰু, একেবাৰে সমাপ্ত হ'ল।